Hello guys! আজি মই শ্বেয়াৰ কৰিম 7টা পইণ্টছ যোনকেইটা জাৰ্মানীত আহি দেখি মোৰ বহুত ভাল লাগিলে। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পইণ্ট 1 হ'ল প্লাষ্টিক ৰিটাৰ্ণছ। আপোনালোকে জানেনে জাৰ্মানীত খালি প্লাষ্টিক বটলছ দিলে পইচা পায়। যদি বটল বা কেনত এইটো চিম্বল থাকে তেতিয়া ডিপাৰ্টমেণ্টেল ষ্ট'ৰত গৈ পিনি খালি বটল বা কেন ঘূৰাই দিলে তেতিয়া এটা বটল বা কেনত 25 চেণ্টকৈ পায় যোনটো আমাৰ ইণ্ডিয়ান কাৰেঞ্চিত 20 টকা হয়। মেচিনত বটল ভৰাই দিলে তেতিয়া স্লিপ এখন ওলায় যোনটো দি আমি বস্তু কিনিব পাৰোঁ নহ'লে পইচা ঘূৰাই ল'ব পাৰি। পইণ্ট 2 হ'ল লাক্সাৰী কাৰ্ছ। প্ৰথমবাৰ যেতিয়া মই অনলাইন টেক্সি বুক কৰিছিলোঁ জানেনে কি গাড়ী আহিছিলে? মাৰ্চিডিজ বেঞ্চ আহিছিলে। মই প্ৰথমবাৰ মাৰ্চিডিজত তেতিয়া উঠিছিলোঁ আৰু ইয়াত BMW বা অডি ঢেৰ টেক্সি আছে। পইণ্ট 3 হ'ল গিভ আৱে। ইয়াত যেতিয়া মানুহবোৰে ঘৰ শ্বিফ্ট কৰে তেতিয়া সোফা, টেবল বা অন্য ফাৰ্নিচাৰ এৰি থৈ যায়। বেলেগ মানুহে যদি বিচাৰে তেতিয়া সেইবোৰ ফাৰ্নিচাৰ নিজৰ ঘৰলৈ লৈ আনিব পাৰে। এইখন সোফা আৰু চেয়াৰ আমি তেনেকৈ আনিছিলোঁ। পইণ্ট 4 হ'ল ন' হৰ্ণ। জাৰ্মানীত মানুহে আননেচেচাৰী হৰ্ণ নামাৰে। যেনেকৈ আমাৰ অসমত ৰঙা লাইট হ'লেও বহুতে হৰ্ণ মাৰি থাকে। ইয়াত গাড়ী অভাৰটেক কৰিলেও হৰ্ণ নামাৰে আৰু বহুত দৰকাৰ হ'লেহে হৰ্ণ মাৰে। আৰু হৰ্ণ মাৰাটো জাৰ্মানীত ৰুড বুলি ভাবে। পইণ্ট 5 হ'ল পেডেষ্ট্ৰিয়ান প্ৰিফাৰেঞ্চ। ইয়াত ফুটপাথবোৰ বহুত ডাঙৰ থাকে। ইয়াত জেব্ৰা ক্ৰছিং বা 30 জোনত যদি ৰাস্তা ক্ৰছ কৰোঁ তেতিয়া আহি থকা গাড়ীবোৰ ৰখাই দিয়ে আৰু খোজ কৰা মানুহবোৰক প্ৰথমতে যাবলৈ দিয়ে। পইণ্ট 6 হ'ল ষ্ট্ৰীট ছেফটি এণ্ড ন' ষ্ট্ৰীট ডগছ। জাৰ্মানীত ষ্ট্ৰীট ডগছ নাথাকে। যেতিয়া মই ৰাতিপুৱা ৰাস্তাত জগিং কৰিবলৈ যাওঁ তেতিয়া কুকুৰে খেদোৱা ভয় নাথাকে। আৰু ইয়াত ৰাতি 12টা বজাৰ পিছতো অকলে ঘৰলৈ খোজকাঢ়ি আহিব পাৰি। পইণ্ট 7 হ'ল টাইম ভেলিউ এণ্ড ডিচিপ্লিন। ইয়াত দোকানত বস্তু কিনিব যাওঁতে চব লাইনত থাকে আৰু নিজৰ টাৰ্ণৰ কাৰণে ৱেইট কৰে। আৰু ইয়াত মানুহে সময়ক বহুত ভেলিউ কৰে। যদি মিটিং বা এপইণ্টমেণ্ট থাকে আৰু 5 মিনিট দেৰি কৰিলেও ইয়াৰ মানুহে বৰ ভাল নাপায়। চ' গাইজ এইটোৱে আছিলে 7টা পইণ্ট যোনটো মোৰ জাৰ্মানীত আহি বহুত ভাল লাগিলে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। See you in the next video. Bye bye.